জয় শ্ৰীৰাম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক ভালেই আছে। আপোনালোকে গমেই পাইছে ক'ত আহিছোঁ। আজি বৰদিন, যিহেতু যীশু খ্ৰীষ্টৰ জন্মদিন, সেইকাৰণে আমি অকণমান সন্ধিয়া ফুৰিবলৈ আহিলোঁ। আমাৰ ল'ৰা ছোৱালীকো দেখুৱালোঁ যে কেনেকৈ উদযাপন কৰে এওঁলোকে। আৰু এইটো দেখিছেনে, ডাঙৰকৈ ষ্টাৰ এটা বনাই তাত মানে যীশু খ্ৰীষ্ট কেনেকৈ জন্ম পাইছিলে তেনেকৈ ধুনীয়াকৈ বৰ্ণনা কৰি দিছে, ক'ত জন্ম পাইছিলে তেনেকৈ। আৰু এইখিনি ইমান ধুনীয়া লাগিছে দেখিছেনে। তাৰপিছত এনেকৈ আমিও এটা ফটো উঠিলোঁ। ফটো উঠি মেলি ধুনীয়াকৈ কি মৰম লাগিছে, চাই থাকিলে চাবই মন যায়। আৰু এই গছজোপা, এজোপা নহয়, আটাইখিনি গছতে ধুনীয়াকৈ লাইট জ্বলাই দিছে, কিন্তু এইজোপা দেখিবলৈ বৰ ধুনীয়া হৈছে। আৰু ইয়াত দেখিছেনে, ইমান ধুনীয়াকৈ লাইটবিলাক জ্বলাই ৰাখিছে গছকেইজোপাত। তাৰপিছত ইয়াতে মম জ্বলাইছে সকলোৱে, আৰু মমখিনি জ্বলাই সকলোৱে প্ৰাৰ্থনা কৰিছে আৰু যাতে অহা বা আহিব লগা বছৰটো সকলোৰে ভালে কুশলে যাওক। আৰু এই যিগৰাকী মূৰ্তিৰ সন্মুখত তেওঁলোকে প্ৰাৰ্থনা কৰিছে, এইগৰাকী হেনো যীশু খ্ৰীষ্টৰ মা, কিন্তু মই ইমান নাজানো, ওচৰত থকা মানুহখিনিয়ে ক'লে। আৰু তেওঁৰ সন্মুখত সকলোৱে মমবিলাক জ্বলাই মেলি প্ৰাৰ্থনা কৰিছে। আৰু ইয়াত দেখিছেনে, ইমানবিলাক মম জ্বলাইছে। আৰু তাৰপিছত আমি গীৰ্জাৰ ভিতৰত সোমালোঁ। এই ঘৰটো মই কি নাজানো, এইটো হৈছে গীৰ্জাঘৰ, মানে দুয়োকাষে দুটা সৰু সৰু ঘৰ আছে, সেইকেইটা কি একচুৱেলি আমি নাজানো। তাৰপিছত আজি প্ৰথমবাৰৰ বাবে আমি আমাৰ পৰিয়ালটো গীৰ্জাঘৰত সোমাম। আমি কিন্তু কোনোদিনে সোমাই পোৱা নাই। আৰু এই দেখিছেনে, ইমান ধুনীয়াকৈ মানে যীশু খ্ৰীষ্টৰ যিহেতু জন্মদিন, সেইকাৰণে ঘৰটো ইমান মৰম লগাকৈ সজাইছে। আৰু আমিও চালোঁ। আৰু ইয়াতে যে জোতা চেণ্ডেল খুলিব লাগে বুলি কোনো কথা নাই, পিন্ধি আহিব পাৰে, সকলোৱে পিন্ধি আহিছে। আৰু এই মূৰ্তিটো দেখিছে, ইয়াতে কোনো মূৰ্তি নাই, কিন্তু ওপৰত যে আছে সেইটোৱে যীশু খ্ৰীষ্টৰ মূৰ্তি আছে আৰু একো নাই। এইটো হৈছে যীশু খ্ৰীষ্টৰ সৰুকালৰ মূৰ্তি। আৰু এইটো গছ, এইজোপা গছ এজোপা, আৰু গছজোপা সকলোৱে জানেই, কিন্তু মই নাজানো কি গছ। আৰু ইয়াতে ইমান মানুহ হৈছে, আৰু ইমান মানুহেই আহিছে ফুৰিবলৈ, মানে চাবৰ কাৰণে, চাব আহিছে, সন্ধিয়ানো কি কৰিব সেইকাৰণে। আৰু ওচৰতে কেইজোপামান ফুলৰ গছ আছিলে, দেখিছেনে ইমান ধুনীয়াকৈ ফুলবিলাক ফুলি আছে। তাকো অকণমান ভিডিঅ'টোত দিলোঁ। আৰু এইটো ঘৰ এটা, মই কৈছিলোঁ যে দুটা ঘৰ আছে দুয়োকাষে গীৰ্জাটোৰ। তাৰপিছত এয়া জোন ওলাইছে। তাৰপিছত আকৌ আমি ফুল কেইজোপামান ফটো উঠালোঁ। উঠাই মেলি দেখিছেনে, ইমান মৰম লাগিছে ফুলকেইজোপা। তাৰপিছত লাহেকৈ আমি ছাইডত আৰু এখন ফিল্ডত মানে ধুনীয়াকৈ এখন মঞ্চ সজাইছে, তাত আমি ফটো উঠিম দেই, আপোনালোককো দেখুৱাম। এইখন হৈছে এই মঞ্চখন, আৰু তাত এটা হেলিকপ্টাৰ বনাইছে। তাৰপিছত ধুনীয়াকৈ গছ কেইজোপামান বনাইছে। তাৰপিছত তাতে মানে সকলোবিলাকে ফটো উঠিছে, দেখিছেনে কি মৰম লগাকৈ মানে সজাইছে। তাৰ সকলোৱে ফটো উঠিছে, আমিও ফটো উঠি আৰু ধুনীয়াকৈ তাত অকণমান সময় কটাই, যিহেতু দেৰি হৈছে সেইকাৰণে ঘৰলৈ আহিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ